ৰঙিয়াত আছুৰ 10 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰাজ্য চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদ এই অনশন ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৰঙিয়াতো আছুৱে ৰূপায়ণ কৰিছে 10 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰাজ্য চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত আছুৰ এই অনশন কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে পুৱা 7 বজাৰ পৰা ৰূপায়ণ কৰিছে এই কাৰ্যসূচী ৰঙিয়াৰ পৰা মনিলোকৰ ৰিপৰ্ট মাতৃভাষা মাধ্যমৰ শিক্ষা অনুষ্ঠানসমূহ ধ্বংস কৰা ষড়যন্ত্ৰ বন্ধ শিক্ষামন্ত্ৰী হুঁচিয়াৰ শিক্ষা বিভাগ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়াৰ গান্ধী মণ্ডপৰ সন্মুখত 6ষ্ঠ শ্ৰেণীত গণিত আৰু বিজ্ঞান যি ইংৰাজী শিক্ষাৰ ব্যৱস্থা কৰিছে সেই বিৰোধিতাৰে আমি 10 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ এই অনশনস্থলীৰ পৰা চৰকাৰক আমি সকীয়াই দিছোঁ যদি তেখেতসকলে এই সিদ্ধান্ত বাতিল নকৰে অনাগত দিনত ইয়াতকৈ জংকী আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম আজি আমি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই শিক্ষাৰ মাধ্যমৰ ওপৰত অসম চৰকাৰে কৰা বৃহৎ ষড়যন্ত্ৰৰ ওপৰত আমি 10 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰঙিয়া গান্ধী মণ্ডপৰ সন্মুখত ৰূপায়ণ কৰিছোঁ আজি এই প্ৰতিবাদস্থলীৰ পৰা অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী মহোদয় আৰু গৃহমন্ত্ৰী মহোদয়ে যিটো সময়ত ইঞ্জিনিয়াৰিং শিক্ষা আৰু মেডিকেল শিক্ষা মাতৃভাষাৰ জৰিয়তে কৰাৰ এক পৰিকল্পনা যুগুত কৰিছে সেই সময়ত অসম চৰকাৰৰ এটা হঠকাৰী সিদ্ধান্তই আমাক শংকিত কৰিছে অসম চৰকাৰে 3য় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান এই বিষয় দুটা ইংৰাজীত শিকোৱাৰ ব্যৱস্থা কৰিছে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আমি এই প্ৰতিবাদস্থলীৰ পৰা ক'ব বিচাৰিছোঁ আমি ইংৰাজী ভাষা বিৰোধী নহয় আমাৰ অসমীয়া মাধ্যমৰ শিক্ষা অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলক ইংৰাজীত পাকত কৰি তুলিব লাগিব এই ক্ষেত্ৰত চৰকাৰে অভিজ্ঞ ইংৰাজী শিক্ষক নিযুক্তি দি অসমীয়া মাধ্যমৰ শিক্ষা অনুষ্ঠানসমূহৰ ল'ৰা ছোৱালীক সলসলীয়াকৈ ইংৰাজী ক'ব পৰা আৰু লিখাৰ ব্যৱস্থা কৰিব লাগিব কিন্তু হঠাৎ দুটা বিষয়ৰ ওপৰত ইংৰাজী মাধ্যম জাপি দি ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে যে হাৰাশাস্তি কৰাৰ সন্মুখীন হৈছে ইয়াত আমি তীব্ৰ গৰিহণা দিছোঁ চৰকাৰে তেখেতসকলৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিব লাগে নহ'লে সদৌ অসম ছাত্ৰ সন্থাই অনাগত দিনত আমি ইয়াতকৈ আৰু অধিক জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম।